তাং নমস্কাৰ। আহোম যুগৰ এটা বিখ্যাত আলি হ'ল ধোদৰ আলি। এই আলিটোৰ নিৰ্মাণ হোৱা এটা কাহিনী আছে। 1662 খ্ৰীষ্টাব্দৰ পৰা 1681 খ্ৰীষ্টাব্দলৈ আহোম ৰাজ্যত অৰাজকতাই দেখা দিছিল। বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠিছিল। সেই সময়ছোৱাত ইজনৰ পিছত সিজনকৈ মুঠ 7জন ৰজাই ৰাজসিংহাসনত বহিছিল, কিন্তু কোনেও বেছিদিন ৰজা হৈ থাকিব পৰা নাছিল। কাৰণ বিষয়ববীয়াসকলৰ মইমতালি দিনে দিনে বাঢ়ি গৈছিল। চেতনাহীন হৈ বিষয়ববীয়াসকলে নিজৰ ক্ষমতা অপব্যৱহাৰ কৰিছিল। যেতিয়া ল'ৰা ৰজা শাসনকালত জয়মতী কোঁৱৰীৰ মৃত্যুদণ্ড হ'ল, তেতিয়াহে বিষয়ববীয়াসকলৰ চেতনা ঘূৰি আহিছিল আৰু আহোম ৰাজ্যত এজন শক্তিবান যুৱৰাজক বহুৱাবলৈ চিন্তা কৰিছিল। সেই যুৱৰাজনে হ'ল গদাপাণি। 1681 খ্ৰীষ্টাব্দত আহোম ৰাজসিংহাসনত বহি গদাপাণিয়ে নাম ল'লে স্বৰ্গদেউ চুপাতফা বা গদাধৰ সিংহ। তেওঁ শাসনত বহাৰ পিছত আহোম ৰাজ্যত যিবিলাক সমস্যাই দেখা দিছিল সেইবিলাক সমাধা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু বিভিন্ন ধৰণৰ বাধা আহিছিল। কাৰণ পাইক প্ৰথা দিনে দিনে নাইকিয়া হৈ আহিছিল। একাংশ লোকে বৈষ্ণৱ ধৰ্মত দীক্ষিত হৈ সত্ৰ নামঘৰত ভকত হৈ থাকিবলৈ লৈছিল, আৰামেৰে জীৱন যাপন কৰিবলৈ লৈছিল, নাম প্ৰসংগ কৰি দিনবোৰ অতিবাহিত কৰিছিল। ফলত যুদ্ধ বিমুখ কৰ্মবিমুখ লোকৰ সংখ্যা বাঢ়ি গৈছিল। সেয়েহে দেশ চলাবলৈ অসুবিধাৰ সন্মুখীন হৈছিল। সেই কথাখিনি স্বৰ্গদেউ চুপাতফা বা গদাধৰ সিংহই লক্ষ্য কৰি আছিল আৰু অৱশেষত যিসকল লোকে আৰামেৰে সত্ৰ বা নামঘৰত দিন পাৰ কৰিছিল, যিসকল লোকে ধোদৰ দৰে দিন পাৰ কৰিছিল, সেইখিনি মানুহক ধৰি আনি এটা আলি নিৰ্মাণ কৰিছিল। সেই আলিটোৰ গোলাঘাটৰ কমাৰ গাঁৱৰ পৰা একেবাৰে জয়পুৰলৈকে নিৰ্মাণ কৰিছিল, যিটো আলি দৈৰ্ঘ্য আছিল 212 কিলোমিটাৰ। যি আলিটো ধোদসকলে নিৰ্মাণ কৰিছিল, সেই আলিটোৰ নামেই হৈছিল ধোদৰ আলি। ধন্যবাদ। ৰং বয় বয়।